নহাজত চুমকি কছাৰী কাৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰী অৰ্থাৎ বিউটি বাইলুং। দৰা কোন আপোনালোকে বাৰু জানেনে? যদি নাজানে ভিডিঅ'টো শেষলৈকে চাই থাকক। চুমকি কছাৰী অৰ্থাৎ বিউটি বাইলুঙে নিজে দেখুৱাব তেখেতৰ দৰা কোন। বন্ধু বান্ধৱীসকল, বিউটি বাইলুঙক নহাজত কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, এতিয়া বলক অভিনেত্ৰী বিউটি বাইলুঙে শ্বেয়াৰ কৰা সেই বিয়াৰ ভিডিঅ'টো আমি চাই লওঁ। মোৰ দৰাডাল চাব। দৰাই ফুল মেকআপ দিছে কইনাৰ লগত মিলিবলৈ। আৰু এয়া কইনাৰ ৰেডি। যাওঁ এতিয়া শ্বুটিঙলৈ বোলে শ্বুটিঙটোৱে সঁচা কথা আৰু দিয়ক। শ্বুটিঙলৈ যাওঁ। কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাব। অৰিজিনেলি বিয়া হওঁনে নহয় মই গম পোৱাগৈ নাই। বয়স ইতিমধ্যে হৈছেই বিয়া হোৱাৰ। আৰু পেটটো বাহিৰে। বন্ধু বান্ধৱীসকল, চুমকি কছাৰী এয়া কোনো ৰিয়েল লাইফৰ বিয়া নহয়। তেখেতে শ্বুটিঙৰ বাবে নহাজত সাজু হৈছিল আৰু তাৰ এটা ভিডিঅ' প্ৰস্তুত কৰি শ্বেয়াৰ কৰিছিল আৰু মই আপোনালোকলৈ আগবঢ়াই দিলোঁ।